Hello guys, good morning and welcome back to my channel. আশা কৰো আপোনালোকে সকলো ভালে আছে আৰু বৰ্তমান মই ভালে আছো আৰু বৰ্তমান মোৰ এতিয়া পূজা দিয়া হৈ গল মানে সবতকে ডাঙৰ কাম হ'ল পূজা দিয়া আৰু ভাত বনোৱা গতিকে এতিয়া বৰ্তমান মোৰ পূজা দিয়া হৈ গল আপোনালোকক দেখাইছো ৰব আৰু এই দুটা কামখিনি হৈ গলে মনটো ভাল লাগে আৰু বেলেগ কামখিনি কৰিব পৰা যায় সকলো দেৱী দেৱতাকে মই একেলগত এনেকৈ ভোগ কিটা দি দিও আৰু ভাগে ভাগে দিও কলে পৰুৱাবোৰ উঠি যায় গতিকে মই সকলো দেৱী দেৱতাৰ কাৰণে মই ইয়াতে সকলো ভোগখিনি হাজাই দিও এনেকৈ আৰু সব সময়ত ইয়াতে থাকে মোৰ গণপতি বাপ্পা আজি যেহেতুকে বুধবাৰ তো মই আজি এয়া মই তলত নমাই দিছো আজি যেহেতুকে বুধবাৰ তো বুধবাৰে মই গণপতি বাপ্পা পূজা কৰো তো ওপৰত পূজা দিবলৈ অসুবিধা হয় হেয়েহে মই তলত নমাই নতুন আসন পাতি মানে বেলেগ আসন পাতি মই পূজা কৰো মোৰ পূজা দিয়া হৈ গল ওচৰৰ পৰা দেখাই দি আছো আপোনালোক গণপতি বাপ্পা নমৰ ঋদ্ধি আৰু সিদ্ধি লগত পূজাৰো হৈ গল ৰাতিপুৱাৰ ভাগত বৰষুণ দি আছিল হেয়া চাকিটো ইয়াৰ তলত দি দিছো নহলে তিতি যায় এই দুখৰত মই পৰখিকে সাফা কৰিছিলো আৰু এফালে হোৱাই নাই পৰখিৰ পৰা বৰষুণে দি আছে পুৰা জংঘল হৈ গল এয়া সাফা কৰিব লাগিব আৰু মই এনেকৈ ফুলবোৰ পুলি এনেকৈ বনাই থওঁ বহুত জংঘল হৈ গল সাফা কৰিব লাগিব এডোখৰত সাফা কৰিলো পৰখিকে আৰু এইগিটা লগাই দিছো মই নতুনকে মা ঘৰৰ পৰা আনিছিলো এটোটো দেওপানী শিৱ মন্দিৰৰ পৰা আনিছিলো আৰু এইগিটা সব মা ঘৰৰ পৰা ডাল আনিছিলো আনি পুলি বনাই মই লগাই দিছো আৰু এটো হৈছে আখন্দ ফুল বাকি এই পুলিবোৰ পিছফালে লগাব লাগিব পিছফালে বাৰীত আগফালে জগা নাই যেহেতুকে এইটো মা ঘৰৰ পৰা আনিছিলো আৰু এইটো কি ফুল হয় কোনোবা নাম জানে যদি কমেন্ট কৰিব ফুলৰ নামটো মই নাজানো আৰু এইফালে সব মোৰ জলকীয়া লাগি আছে এতিয়া ধীৰ আৰু এইগিটা মই পুলি বনাই আছো ৰুব লাগিব এটো এইটো সব ফুল ফুটি আছে এইটাও ফুল ফুলি আছে এইটো সব দেখছে তো নাই ফুল ফুলি আছে
মানে বেঙেনা পুলি আৰু এজি এফালে জংঘল কাটি আছে। পৰহিৰ পৰা আজি ৰাতিপুৱালৈকে বৰষুণ দিয়ে আছিলে, এতিয়া কমিলে বাৰু। ঘাঁহ পূজা আছে, তথাপিও আজি নকৰিলে আৰু বেলেগ দিন সময় নাথাকে, গতিকে আজি বুধবাৰ বন্ধ দিনতো আৰাম নাই। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু নতুন এটাৰ ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত লগ পাম। তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকিব আৰু সুস্থ থাকিব। আৰু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। ঠিক আছে তেন্তে, বাই বাই।